এই যে চম্পাৱতী মেলা যে চম্পাৱতী মেলা চাবলৈ যাওঁ বুজিছেনে। এই মানুহবোৰ আহি গাড়ী ৰখি আছে, ৰখি পেলাই আমালৈ ফোন কৰি আছে, মাতি আছে। আমাৰ আকৌ হাইজেনজনী যদি হোৱাই নাই নহয়, ৰ'বচোন তাইক মাতে। অ চলে তোৰ হৈছে নে নাই? হা তোৰ হৈছে নে নাই? যামগৈ এতিয়া, মই গম পাবি ৰ। খালি ষ্টাইল পঢ়া শুনাটো একো নাই। হা ভালকে পঢ়া শুনা কৰাহে, স্কুটি এখনকে পালে হয়। ষ্টাইল কৰিলেনো কি পাবি? জল্দি যাওঁ যদি আহ, নহ'লে মই যামগৈ এতিয়া অকলে। শুনকচোন, হেৰি নহয়, মই যে চম্পাৱতী কুণ্ড চাবলৈ যাওঁ যে, ভাল হৈছে নে ষ্টাইলটো কৰা বাৰু? তাইক ষ্টাইল কৰিবলৈ নিদিওঁ, মই কিন্তু ষ্টাইল কৰি যাম, জানে নাই? মোৰ বুঢ়া হোৱা নাই নহয়, মোৰোতো এতিয়াতো ল'ৰা ছোৱালী চাবলৈও মন যায় দিয়কচোন, হয়নে নহয় বাৰু কওকচোন? অ মাই গৈছো, আৰু তই মোৰ কথা চিন্তা কৰিব নালাগে। মই যে স্কুটি নাপালো কি হ'ল, মোৰ বয়ফ্ৰেণ্ডে বাইক পাব নহয়, বুলেটতে উঠিম মই। তই মোৰ কথা চিন্তা কৰিব নালাগে দে মাই, গৈছো হৈছে। আৰু যে শুনকচোন, যে আমাৰ যে মাইজনী যে অকণ বেছি কৰে, ষ্টাইল কৰিবকে নিদিয়েকে। ষ্টাইল নকৰিলে বাৰু ল'ৰা ছোৱালীয়ে চাব নেকি বাৰু কওকচোন আজিৰ যুগত? হা চবেইতো ষ্টাইল কৰে, মাইজনী ষ্টাইল কৰিলে কয় কি তই বৰ ষ্টাইল কৰি থাকে দে, তই বৰ ষ্টাইল কৰি থাকে দে। মাইজনী যে কি দেখিব মন নাযায়, গম পাইছানে? একদম দেখিব মন নাযায় মোৰ।